নমস্কাৰ আমাৰ ইউটিউব চেনেল স্পটলাইট আসামলৈ সকলো বন্ধু বান্ধৱীক স্বাগতম জনাইছো আজি আমি আপোনালোকক দেখুৱাম যে আপোনালোকৰ ইউটিউব চেনেলত কেনেকৈ আপোনালোকে আপোনালোকৰ সোশ্যাল লিংক নাইবা ওয়েবসাইট নাইবা ব্লগ নাইবা আপোনালোকৰ ব্লগ ইউটিউব চেনেল কেনেকৈ এড কৰিব পাৰে তো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ ডেস্কটপ বা ল্যাপটপত গৈ এড কৰিব পাৰে কিন্তু যেহেতু আমি নতুন ইউটিউবাৰ সকলৰ কাৰণে ইউটিউব বনাইছো তো নতুন ইউটিউবাৰ সকলে বেছিভাগে এন্ড্ৰইড মোবাইল ইউজ কৰে সো মই এন্ড্ৰইড মোবাইলতে এইটো দেখাম কেনেকৈ মানে আপোনালোকৰ ইউটিউব চেনেলত আপোনালোকৰ ওয়েবসাইট নাইবা ব্লগ সোশ্যাল লিংক কেনেকৈ এড কৰিব পাৰে তো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ এন্ড্ৰইড মোবাইলৰ গুগল ক্ৰোম যিটো ব্ৰাউজাৰ আছে হিটত গৈ ক্লিক কৰিব লাগিব তো ইয়া মই ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা অপচন এনেকুৱা এটা পেজ খোলকাব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকৰ যেটো সাৰ্চ বক্স আছে হিটত গৈ ক্লিক কৰিব সার্চ বক্সত ক্লিক কৰি আপোনালোকে টাইপ কৰি দিব ইউটিউব তো ইয়াত অলৰেডি আহি গৈছে তো youtube.com বুলি লিখি ইয়াত সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত আপোনালোকৰ যেটো চেনেল আছে হিটো খোল খাব তো কল কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াম গুগল ক্ৰোমটো মোবাইলত এন্ড্ৰইড মোবাইলত যেনেকুৱা ভাবে খোল খাব লাগে মানে ওপেন হ'ব লাগে তেনেকুৱা ভাবে ওপেন হৈছে তো এতিয়া আপোনালোকে কি কৰিব এই ওপৰৰ ফালে দেখা পাইছে তিনিটা মানে হোৱাইট কালাৰৰ বটন তো ইয়াত আপোনালোকে কি কৰিব ক্লিক কৰি দিব মই ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা অপচন ওপেন হ'ব তাৰ পিছত আপোনালোকে ইয়াৰ মাজৰ পৰা আপোনালোকে ডেস্কটপ সাইট ইয়া আপোনালোকে দেখিব পাৰিছে ডেস্কটপ সাইট বুলি এটা অপচন তো ইয়াত গৈ আপোনালোকে ক্লিক কৰি দিব তো মই ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইটো আপোনালোকৰ ল্যাপটপ বা ডেস্কটপত যেনেকুৱা ভাবে আপোনালোকৰ চেনেলটো খোলকাব তেনেকুৱা মোডত আহি যাব তো ইটো আপোনালোকৰ এন্ড্ৰইড মোবাইলতে হ'ব এনেকুৱা তো তাৰ পিছত কি কৰিব আপোনালোকে এই হেপালে এই দেখা পাব এই তিনিটা ডট কালাৰৰ তলতে দেখা পাব আপোনালোকৰ চেনেলৰ যেটো লোগো বা আইকন হিটো দেখিবলৈ পাব আপোনালোকে তাত গৈ ক্লিক কৰি দিব ইয়া মই ক্লিক কৰি দিছো তাৰ পিছত এনেকুৱা অপচন খোলকাব অপচন খোল কৰাৰ পিছত ওপেন হোৱাৰ পিছত আপোনালোকে কি কৰিব মাই চেনেল এনেকুৱা দেখা পাব কিছুমান অপচন দেখা পাব তেতিয়া আপোনালোকে কি কৰিব ক্ৰিয়েটৰ ষ্টুডিও বুলি যেটো লিখা আছে হিটো অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত ইয়া নেটৱৰ্ক চলাৰ কাৰণে হৈছে তো ক্লিক কৰি দিয়াৰ পাছত কি হ'ব আপোনালোকৰ চেনেলৰ যেটো ড্যাশবোৰ্ড হিটো ওপেন হ'ব ইয়া চাওক ইয়া ড্যাশবোৰ্ড ওপেন হৈছে মোৰ চেনেলৰ তো তাৰ পিছত কি কৰিব আপোনালোকে ইয়াত যেটো আপোনালোকৰ চেনেল আছে চেনেলটোৰ নামৰ তলতে ভিউ চেনেল বুলি এটা অপচন দেখিবলৈ পাব হিউটত গৈ ক্লিক কৰিব তো মই ইটো ক্লিক কৰি দি আছো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ চেনেলটো ওপেন হৈ যাব এনেকুৱা ধৰণৰ এটা পেজত তো তেতিয়া আপোনালোকৰ যদি আপোনালোকৰ সোশ্যাল লিংক এড কৰি দিয়ে তেনেহলে হেইপালে মানে দেখা পাব যেনেকুৱা মোৰ ইয়াত মানে ফেসবুক এটা আইকন দেখা পাইছে তেনেকুৱা ধৰণৰ দেখিবলৈ পাব আৰু যদি এড নকৰে তেনেহলে ইয়াত কাৰোবাৰ হয়তো গুগল প্লাস আইকনটো থাকিব পাৰে আৰু কাৰোবাৰ মানে নাথাকিব পাৰে আৰু বেছিভাগৰে নাথাকে কিন্তু আপোনালোকে ইটোলৈ টেনচন কৰিব নালাগে ইটোৰ বাবে ৰব সৰি ইয়াৰ বাবে আপোনালোকে কি কৰিব ইটোৰ বাবে টেনচন কৰিব নালাগে ইয়াৰ বাবে আপোনালোকে এবাউটত গৈ ক্লিক কৰক
এবাউটত গৈ ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ এটা পেজ ওপেন হ'ব ইয়া চাওক ডিটেইলছ ফৰ বিজনেছ ইনকুইৰিজ ইয়া চাওক মই অলৰেডি মানে মোৰ ইমেইল এড্ৰেছটো এড কৰি দিছোঁ সেই কাৰণে এনেকুৱা দেখাইছে তো ইয়া চাওক মোৰ ইমেইল এড্ৰেছটো এড কৰি দিছোঁ তাৰপিছত লিংকছ দিছোঁ ফেচবুকৰ লিংকছ তো এইটো যদি মই মানে এই লিংকছত গৈ মানে ক্লিক কৰোঁ নাইবা ওপৰত যিটো মানে হেৰি দেখাই আছে ফেচবুক আইকন হিটত গৈ ক্লিক কৰিলেও মানে মোৰ ফেচবুক যিটো লিংকছ দিছোঁ পেজে বা নিজৰ আইডিটোৱে দিছোঁ তেনেকুৱা মানে হিটই মানে ওপেন হৈ যাব তো মই আপোনালোকক দেখাই দি আছোঁ চাওক দেখাই দি আছোঁ আপোনালোকক চাওক ইয়া মোৰ স্পটলাইট আসামৰ যিটো মোৰ ফেচবুক পেজ আছে সেইটো খোল খাই গ'ল তো ইয়াৰ পৰা কোনোবাই যদি লাইক বা মোক মেইল কৰিব খোজে কৰিব পাৰে সেইটো দিয়া আছে সেন্ড মে ইমেইল এনেকুৱা ধৰণৰ তো ইটো মই এড কৰি দিছোঁ মোৰ ইউটিউব চেনেলত আৰু এইটো মই ক্লোজ কৰি দি আছোঁ চাওক তো ইটো মই কেনেকৈ কৰিলোঁ সেইটো দেখুৱাম আপোনালোকেও আপোনালোকৰ চেনেলত এনেকৈ এড কৰিব পাৰে তো ইয়াৰ বাবে আপোনালোকে কি কৰিব এতিয়া আপোনালোকে গৈ মানে কাস্টমাইজ চেনেল যেটো আছে হিটত ক্লিক কৰিব আপোনালোকে এইটো অপচন পাব অপচনত গৈ ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব চাওক ইয়াত এবাউট লিখা আছে তাৰ পিছত ইয়া আপোনালোকৰ চেনেলৰ ডেসক্ৰিপচন লিখি দিব আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ চেনেলৰ তত আপলোড কৰিব বা দিব সেইটো বিষয়ে ইয়াত মানে লিখি দিব পাৰে আৰু ইটো আপোনালোকৰ যেতিয়া আপোনালোকৰ চেনেলটো কোনোবাই সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইটো মানে ডেসক্ৰিপচন দেখিবলৈ পাব তো তাৰ পিছত কি হ'ব যে আপোনালোকৰ এই ডিটেইলছ চাওক ডিটেইলছত ফৰ বিজনেছ ইনকুইৰিজ ইয়াত যেহেতু মই মোৰ ইমেইল এড্ৰেছটো অলৰেডি লিখি দিছোঁ সেই কাৰণে ইয়াত দেখাই আছে spotlight@gmail.com কিন্তু আপোনালোকৰ ইটো নিদেখুৱায় তো কেনেকুৱা ধৰণৰ আপোনালোকক দেখুৱাব চাওক ইটোত মানে একো লিখা নাথাকে ইয়াত মানে ইমেইল এড্ৰেছ এড কৰিব দিব বা লিখা থাকিব আপোনালোকে আপোনালোকৰ যেটো ইমেইল এড্ৰেছ আছে সেইটো লিখি দিব মই যেটো ইটোই ইমেইল এড্ৰেছ আছে তো সেই কাৰণে মই ইটো অলৰেডি লিখি দিছোঁ তো ইয়াত লিখি দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত ডান বুলি যেটো অপচন আছে হিটত ক্লিক কৰিব মই কৰি দিছোঁ চাওক ইয়া এড হৈ গ'ল তাৰ পিছত কি কৰিব আপোনালোকে ইয়া চাওক মোৰ লিংকছ ইয়াত কি লিংকছ দিব পাৰিব তো চাওক মই ফেচবুক লিংকছ দিছোঁ ফেচবুক লিংকছ চাওক মোৰ অলৰেডি দিয়া আছে সেই কাৰণে এনেকুৱা অপচন দেখাইছে এয়া এডিট মাৰি দিছোঁ তো আপোনালোকে কি দেখা পাব আপোনালোকৰ যেতিয়া মানে লিংক দিয়া নাথাকিব তেতিয়া আপোনালোকে লিংকছ বুলি দেখা পাব আৰু ইয়াত এনেকুৱা ধৰণৰ মানে শ্ব' হ'ব যে কাষ্টম লিংক overlay fast custom links on channeler তো ইয়াত 5 বুলি অলৰেডি অপচন দিয়া থাকিব ইয়া পায় যদি বিচাৰে আপোনালোকে কমাই ল'ব পাৰে বা পাছতলৈকে মানে নিৰ্ধাৰিত কৰি দিয়া আছে পাছতলৈকে সময় মানে নিৰ্ধাৰিত কৰি দিছে আপোনালোকে পাছতলৈকে ৰাখিয়ে দিব ভালৰ কাৰণে তো ইয়াত আপুনি কমাব পাৰে তো তাৰ পিছত কি কৰিব চাওক মই ফেচবুক তাৰপিছত ফেচবুকৰ যেটো লিংক আছে সেইটো মই দি দিছোঁ আপোনালোকে ইয়াত মানে কেনেকুৱা ধৰণৰ মানে কাস্টমটো দেখিবলৈ পাব মানে ইয়াত লিংক কেনেকৈ এড কৰিব মই কৈ দিছোঁ ইয়াত চাওক এড বটন বুলি তেনেকুৱা মানে লিখা থাকিব কাস্টম লিংকছত তো এয়া মই মাৰি দিছোঁ চাওক তো ইয়াত মানে লিংক টাইটেল তো এইটো আপুনি কি এড কৰিব খুজিছে আপোনাৰ ৱেবছাইট নে আপোনাৰ ফেচবুক পেজ নে ইনষ্টাগ্ৰাম তেনেকুৱা মানে ইয়াত লিখি দিব তাৰপিছত কি কৰিব আপোনালোকৰ যেটো মানে হেৰি লিংক কাস্টম চেনেলৰ লিংক এড কৰিব খোজে হিটৰ গৈ আপোনালোকৰ চেনেলটো মানে চাওক মোৰ ফেচবুকৰ পেজৰ মানে
যেটো লিংক আছে হেটো মই অলৰেডি ইয়াত কপি কৰি দিছো তো আপোনালোকে ইয়াত কি কৰিব URL যেটো আছে ইয়াত গৈ আপোনালোকৰ যেটো এড কৰিব খোজে হেটো ইনষ্টাগ্ৰামে হওক চাওক মই ধৰি লৈছে ইয়াত ইনষ্টাগ্ৰাম এড কৰিব তো ইনষ্টাগ্ৰাম লিখি ইয়াত কি কৰিব ইনষ্টাগ্ৰামৰ যেটো লিংক আছে আপোনালোকৰ হেটো কি কৰিব ইনষ্টাগ্ৰামত গৈ আপোনালোকৰ ইনষ্টাগ্ৰামৰ লিংকটো কপি কৰি লৈ ইয়াত পেষ্ট কৰি দিব URL ত তাৰ পিছত কি কৰিব আপোনালোকে ডানত মাৰি দিব তাৰ পিছত আপোনালোকৰ হেৰি কাস্টম লিংকটো মানে এড হৈ যাব যেহেতু মই ইয়াত একো এড নকৰো সেই কাৰণে মই ডিলিট মাৰি দিছো তো তাৰ পিছত কি কৰিব ডান কৰি দিব ডান কৰি দিয়াৰ পিছত চাওক এটো আমাৰ ফেসবুক মানে এড হৈ গল তো ইয়াত চাওক মোৰ ফেসবুক এড হৈ গৈছে তো এনেকৈ বন্ধুসকল আপোনালোকে আপোনালোকৰ ইউটিউব চেনেলত আপোনালোকৰ যেটো মানে ব্লগ নাইবা ওয়েবসাইট তেনেকুৱা ধৰণৰ সকলো মানে আপোনালোকে এড কৰিব পাৰে কিন্তু আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ মানে হেৰি WhatsApp-ৰ ইটো হেৰি এড কৰিব তেনেহলে মানে WhatsApp-ৰ নম্বৰটো এড কৰিব তেনেহলে ইটো কৰিব নোৱাৰে কিন্তু আপোনালোকৰ যদি WhatsApp-ৰ কোনো গ্ৰুপ এড কৰিব খোজে তেনেহলে আপোনালোকে কি কৰিব হেৰি ইয়াত WhatsApp গ্ৰুপ লিখি আপোনালোকে ইয়াত মানে আপোনালোকৰ WhatsApp গ্ৰুপৰ যেটো লিংক আছে তেতিয়া আপোনালোকে ইটাত মানে URL ত গৈ পেষ্ট কৰি দি আপোনালোকে ডান মাৰি দিব তেতিয়া আপোনালোকৰ WhatsApp গ্ৰুপটো এড হৈ যাব সো আজিলৈকে ইমানে ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ইউটিউবাৰ সকলৰ কাৰণে মই ভিডিও বনাই থাকিম যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেনেহলে ইয়াত মানে কমেন্ট কৰি কি বিষয়ে আপোনালোকে জানিব খোজে আমাক জনাব আমি যিমান পাৰো হিমান জনাবলৈ আপোনালোকক চেষ্টা কৰিম তো আজিলৈকে বিদায় লৈছো নমস্কাৰ জয় আইক